ইয়াৰ মাধ্যমেৰে আমি ক'ব খোজো যে যোনটো আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি আগতে একবাৰ এটা কমিটি গঠন কৰা হৈছিলে, কিন্তু তথাপিও এই নৈ কৰি আমাৰ মাজত ইয়াতে প্ৰত্যেক আষাৰ শাওণ মাহটো আহিলে আমাৰ গাঁৱৰ 20খন 22খন গাঁৱৰ মানুহ মানে শংকিত হৈ থাকে, কিয়নো আষাৰ শাওণ মাছত যোনটো এটা ভূটানৰ পৰা যোনটো পানী আহে আমাৰ ইয়াতে তহল মহল কৰি মানে গুচি যায়। সেইকাৰণে মই ক'ব খোজো চমুকৈ হ'লেও যোনটো আমাৰ চৰকাৰ BTC চৰকাৰ অসম চৰকাৰক মই এই অনুৰোধ কৰিব খোজো যে যোনটো আমাৰ গৰাখহনীয়া যাতে অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা BTC চৰকাৰৰ পৰা যাতে ৰোধ কৰি দিয়ে, এই 20-22খন গাঁৱৰ মানুহ যাতে উপকৃত হৈ থাকে আৰু বাচি থাকিবলৈ আমাক অধিকাৰ দিয়ে, এইটোৱে মই চৰকাৰৰ তৰফৰ অনুৰোধ কৰিছোঁ। আৰু যোনটো ইয়াতে কোৱাৰী সকলৰ মালিক আছে তেখেতসকলক আমি এটাই মানে অনুৰোধ কৰোঁ যে তেখেতক আমি একেবাৰে যে কোৱাৰীৰ পৰা বা কিবা নদীৰ পৰা বালা পাথৰ উঠাই ল'ব নোৱাৰি বুলি আমি এই কমিটিৰ তৰফৰ পৰা আমি ক'বও নাযাম, কিন্তু আমি ৰাইজেই এটা সীমা নিৰ্ধাৰিত কৰি দিওঁ, সেই তাৰ পৰাই উঠাই ল'ব লাগিব। এই ৰাইজৰ মানে তৰফৰ এটা অনুৰোধ, আৰু যাতে আমি এই 20-22খন গাঁও যাতে বাচি থাকিবলৈ আমাক মানে অধিকাৰ দিয়ে, এই মই ৰাইজৰ তৰফৰ পৰা আৰু চৰকাৰক আৰু কোৱাৰীসকলৰ মালিকসকলক আমি অনুৰোধ কৰিছোঁ। এই মোৰ সমবক্ত ইয়াৰ পৰা যদি দিয়ে, যিটো এতিয়া পাট্টা আছে নদীৰ মাজত পৰিছে যিবিলাক মানে মালিকৰ মাটি, ইয়াৰ পৰা যদি উঠাই যায় 20 ফুট, আমাৰ ধৰক এই কানিপুৰৰ পৰা দুৰ্গাপুৰ পৰা অন্ধাইবাৰী বিক্ৰমপুৰ ডুমগাঁও ইয়াৰ পৰা বহুত দূৰলৈকে আপোনাৰ ঢালিগাঁওলৈকে বস্তুটো এফেক্ট কৰে। এইটো সঁচাকৈ এইটো ঢালিগাঁৱৰ কিবাও জানে, যোনকে শোধনা কাৰখানা আছে তাতেও কিমান এফেক্ট হৈ আছে। ইয়াৰ পৰা বস্তুটো পানীটো যায় আপোনাৰ বালাপাথৰটো আপোনাৰ পশ্চিমৰ ফালে পৰা বেছি টানে, সেইকাৰণে নদীটো পশ্চিম ফালে মানে কিবা ঢালি মানে গৈ আছে, সেইকাৰণে পূবফালে নাই। আমি পূবফালে কি কৰোঁ, পূবফালে এইটো টিলা হৈ আছে, এই টিলাৰ ঠাইত আমি ৰাইজে এটা ইমান পৰা ইমান এটা মানে সীমা ৰাখি দিম, তাৰ পৰাই লগ বুলি আমি আমাৰ মানে কিবাসকলক যিবিলাকে গাড়ী বা কোৱাৰী মালিকসকল আছে তেখেতক আমি মানে এটা সীমা এটা ৰাখি দিম। কোৱাৰীটো ইয়াতেতো কোৱাৰীটো বহুত আছে, কিন্তু মই ইমান মানে এইটো চালি জাৰিও চোৱা নাই, আছে মালিকটো বহুত আছে, তো কিমানখিনি আছে এইটো মই এতিয়া গম নাপাওঁ। ওচৰত দুৰ্গাপুৰ ঘৰ হ'লেও এইটো আমি ইমান চাবলৈও নাহোঁ, তো আছে যিবিলাক কোৱাৰী আছে সিহঁতে নিচেই গম পায়, সিহঁতেও সতৰ্ক থাকিব আৰু নিজৰ নিজৰ ব্যৱসা বাণিজ্য সকলোৱে কৰিব পাৰে, আমি একেবাৰে কৰিব মানে বাধাও নিদিম, কৰক। তথাপিও এটা ৰাইজৰ এটা সীমা আছে, সেই সীমাৰ পৰা বস্তুটো লৈ যাব লাগিব। সিদ্ধান্ত আমিতো ৰাইজৰ ৰাজা ইয়াতে এটা জাতিৰ ইয়াতে নাই, আমি 6-7টা জাতি মিলি আমি এটা বিবেচনা কৰিম, আৰু বাধ্য হ'লে আমি অলকাতে আমাৰ মাননীয় আমাৰ কিবা আমাৰ যোনটো প্ৰটেকশ্যন কমিটিৰ প্ৰেচিডেণ্ট চাহাবে বৰদি বহুত বহলাই ব্যাখ্যা কৰিলে, তো এই হিচাপে আমি DC তাতে আমাৰ ধৰ্ণা বা কিবা কৰিবৰ কাৰণে আমি বাধ্য হ'ম।